এইমাত্ৰ এটা ভিডিঅ' প্ৰেছ মিট আমাৰ মহিলাৰী ডাঙৰীয়াৰ BTC চিফত দেখিবলৈ পালোঁ যে তেখেতে কৰোনা ভাইৰাছ এফেক্ট হোৱাৰ পিছত যিটো মানে লকডাউন ডিক্লেয়াৰ কৰিছে যোৱাকালি আমাৰ দেশৰ প্ৰধানমন্ত্ৰী ডাঙৰীয়াই ইয়াৰ পিছত আজি তেখেতে এটা প্ৰেছ মিট কৰি পেলাই কৈছে যে তেখেতে ইয়াত চাউল ডিষ্ট্ৰিবিউশ্যন কৰিব, দাইল ডিষ্ট্ৰিবিউশ্যন কৰিব। এতিয়া সবে জানে যে আমাৰ BTCত ইলেকশ্যনৰ কাৰণে কোড অফ কণ্ডাক্ট চলি আছে আৰু সেইটো কোড অফ কণ্ডাক্ট ভাইলেশ্যন হয়। কোনোবাই গৰীব মানুহক সহায় কৰিব বিচাৰিছে, তাত কোনো বাধা নাই, কিন্তু এইটো ৰুলৰ মাজেৰে হ'ব লাগে। আৰু ইতিমধ্যে অসম চৰকাৰ আৰু ভাৰত চৰকাৰে ইয়াৰ কাৰণে কিছুমান মডেলিটি তৈয়াৰ কৰিছে, কিছুমান ষ্ট্ৰেটেজি ইয়াৰ কাৰণে তৈয়াৰ কৰিছে। আৰু তেনেকুৱাই যদি গৰীব মানুহ সহায় কৰিব লাগে, অকল BTCৰ চিবে নহয়, বহুত মানুহে কৰিব পাৰে। আৰু বহুত ইয়াত ধনী মানুহ আছে, কৰ্পৰেট আছে, তেখেতসকলেও সহায় কৰিব পাৰে। কিন্তু দেশত এটা ইমাৰ্জেঞ্চি নিচিনা চিটুৱেশ্যন, য'ত এজন মানুহে আনজন মানুহৰ লগত লগ কৰাটো বাধা দিছে আৰু ইয়াৰ দ্বাৰা ইনফেকশ্যনটো বেছি হৈ যায়। এনেকুৱা সময়ত তেখেতৰ ভলেণ্টিয়াৰবিলাক যায় গাঁৱে গাঁৱে চাউল বিলাব বুলি কোৱাটো অতিকৈ দুৰ্ভাগ্যজনক কথা হৈছে। আৰু আমি ইলেকশ্যন কমিশ্যনক বিশেষকৈ ল' অফ দ্য লেণ্ড যিটো আমি চবে ৰেছপেক্ট কৰিব লাগিব, সেইকাৰণে আজি পলিটিকেল বেনিফিটৰ কাৰণে তেখেতে যিবিলাক কথা ক'বলৈ গৈছে, ইটছ ভেৰি আনফৰ্চুনেট। আৰু ইলেকশ্যন কমিশ্যন ইয়াৰ ওপৰত একশ্যন ল'ব লাগে, কাৰণ ল' অফ দ্য লেণ্ডটো এনেকুৱা এৰি দিব নোৱাৰে। আজি দেশত চৰকাৰ ইয়াত শেষ হৈ যোৱা নাই। ইয়াত অসম চৰকাৰ আছে, ভাৰত চৰকাৰ আছে, চিভিল এডমিনিষ্ট্ৰেশ্যন আছে মানুহক হেল্প কৰাৰ কাৰণে। আৰু আমি চবে চৰকাৰক সহায় কৰিবলৈ প্ৰস্তুত আছোঁ এট এনি লেভেল। আমাৰ ডক্টৰসকলে, নাৰ্ছসকলে কাম কৰি আছে, পুলিচ এডমিনিষ্ট্ৰেশ্যনে কাম কৰি আছে, চিভিল এডমিনিষ্ট্ৰেশ্যনে দিনে নিশা কাম কৰি আছে। আৰু এটা ডিচিপ্লিনৰ মাজত থাকি যাতে সকলো নিয়াৰিকৈ হয়, এই কথাবিলাক তেখেতসকলে দায়িত্ব লৈ আছে। আৰু এনেকুৱা সময়ত এতিয়ালৈকে ডিক্লেয়াৰ কৰা 24 ঘণ্টাও হোৱা নাই, এনেকুৱা সময়তে যিটো তেখেতে কথা কৈছে সেইটো ইটছ ভেৰি আনফৰ্চুনেট। আৰু আমি নাজানো তেখেতো এজন কেণ্ডিডেট হয়, এজন কেণ্ডিডেটে 5 লাখ মানুহক ক'ৰ পৰা সহায় কৰিব, কি চ'ৰ্চৰ পৰা সহায় কৰিব, এইটো আমি নাজানো। সহায় কৰাটো আমিও বিচাৰোঁ, আমিও সহায় কৰিব বিচাৰোঁ, সহায় কৰিব পাৰিলে চবেই ভাল পায়। কিন্তু কৰোনা ভাইৰাছৰ যিটো এফেক্ট বা যিটো ইনফেকশ্যন, সেইটো ইমান স্প্ৰেড হৈ আছে। এনেকুৱা সময়ত কোনো গভৰ্ণমেণ্ট এপ্ৰুভেল নোহোৱাকৈ বা ইলেকশ্যন কমিশ্যনৰ এপ্ৰুভেল নোহোৱাকৈ যি কথাবিলাক কৈছে, সেইটো অতি দুৰ্ভাগ্যজনক। আৰু ইলেকশ্যন কমিশ্যনক কৈছোঁ আমি ইয়াৰ ওপৰত ষ্ট্ৰং একশ্যন ল'ব লাগে, যাতে ইয়াৰ পিছত কোনো ইলেকশ্যন কমিশ্যন কোড অফ কণ্ডাক্ট বা এনি ল' ভাইলেশ্যন কৰিবলৈ আগবাঢ়ি নাহে। ইয়াৰ ওপৰত একশ্যন ল'বলৈ মই আহ্বান কৰিছোঁ।